নমস্কাৰ, মোৰ নাম পূবালী চিয়া। মই কাৰ্বি আংলং বোকাজানৰ পৰা কৈছোঁ। মই এখন মাইনা অট'মেটিক শাল বহাইছোঁ। মোৰ বহোৱা আজি এবছৰ হৈ গৈছে। এইখনৰ প্ৰডাকশ্যনটো মানে আপোনাৰ এইখিনি ফ্লাই চাটো ল'ম বা আপোনাৰ আমাৰ নৰ্মেল হেণ্ডলুমৰ তাতকৈ বহুত হাই হয় প্ৰডাকশ্যনটো। আপোনাৰ 1 ঘণ্টাত এখন গামোচা উকা গামোচা ওলাই যায়। আপোনাৰ 5 ঘণ্টা ধৰক বা এদিন বহিলে ধুনীয়াকৈ 5খন গামোচা পাই যায়, ফুলাম গামোচা। আৰু ইয়াৰ লগত মই এতিয়ালৈকে এইখন শালত মই ফাৰ্ষ্ট গামোচা লগাইছিলোঁ, তাৰপিছত আপোনাৰ কুশ্বন কভাৰ লগাইছিলোঁ। এই কুশ্বন কভাৰখিনি দিল্লী গৈছিলে, দিল্লীৰ পৰা মোৰ অৰ্ডাৰ আছিলে। মই কুশ্বন কভাৰ তেনেকৈ 3 জুটি বলোঁ। এতিয়া মই আকৌ গামোচা লগাই থৈছোঁ, কালি লগাইছোঁ গামোচা। ইয়াৰ প্ৰডাকশ্যনটো আপুনি মানে খুব কম সময়ত প্ৰডাকশ্যনটো উলিয়াব পাৰি। ইয়াত যোনটো জেকাৰ্ড মেচিন ইউজ কৰিছে, এই জেকাৰ্ড মেচিনটো বহুত ভাল। আপোনাৰ ফুলবিলাক স্পষ্টকৈ উঠি যায়, ইউজ কৰিবলৈ ভাল আপোনাৰ। আৰু যোনটো বিটিং, সেই বিটিংটোও ভাল হয়। মোৰ এই শালখনৰ মোৰ লগত মই নিজেতো এটা সংস্থাপন পাইছোঁৱে। মোৰ লগত মই বহুতকে সংস্থাপন দিব পাৰিছোঁ। এতিয়া এজনী মই পাৰ্মানেণ্টকৈ ছোৱালী ৰাখি লৈছোঁ এইখন মাইনা অট'মেটিকৰ কাৰণে। তাই এইখনৰ পৰা বহুত উপকৃত হৈছে। তাইও এটা নিজৰ সংস্থাপনৰ পৰা নিজে চলিব পৰা হৈছে।